কীৰ্তন আমি কৰি থাকোঁ, ভুল শুদ্ধ আকাৰ ইকাৰ এইবোৰ চাই থাকোঁতে আমাৰ এইখিনি মনত পায়। যিজনে শ্ৰৱণ কৰে একান্ত মনে তেখেতে মহাফল পায়। সত্য কথা একদম মানে ভকতৰ সংগ যেতিয়া লোৱা হয় তাৰপিছত আকৌ এৰি থৈ যাবলৈ মানে মনেই নাযায়। আৰু ভকতৰ সংগত থাকি নিজকে সুখী লাগে, যিহেতু ঘৰখনত এশয় বুঢ়ী সমস্যা। নমস্কাৰ, মই ৰাজীৱ শৰ্মাই পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক অন্য এটা ভিডিঅ'লৈ। যাবলৈ ওলাইছোঁ নামঘৰলৈ সদায় যোৱা হয়, কিন্তু আজি অকণমান ব্যতিক্ৰম। আজি ব্যতিক্ৰম এই কাৰণে যে ভাদ মাহত যি ভাগৱত পাঠ কৰা হয় তাৰ আজি সামৰণি অনুষ্ঠান। তো সামৰণি অনুষ্ঠানৰ মানে সবিশেষ তথ্য লৈ আজি ভিডিঅ'টো প্ৰস্তুত কৰিম। কোন কোন ভকত আহে, আৰু মই ইমানেই কওঁ, যিসকল ভকত আহে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীয়ে কিন্তু ৰাজীৱ শৰ্মাই বহুতখিনি মানে কথা শিকিছে, বহুতখিনি বিদ্যাৰ আহৰণ তেওঁলোকৰ পৰাই কৰিছোঁ। সামগ্ৰিক পৰিৱেশ মানে দেখুৱাবলৈ যত্ন কৰিম। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব। চাই ভাল পালে শ্বেয়াৰ কৰিব, লাইক কৰিব, আৰু অতিকে বিনম্ৰ অনুৰোধ ফ'ল' কৰিবলৈ নাপাহৰিব, আৰু ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে দেৰি নকৰি যাওঁ বলক নামঘৰলৈ। আৰু এইটোৱে হ'ল আমাৰ সৰু প্ৰজাতি, য'ত আমি তিনিটি প্ৰাণী থাকোঁ, আৰু আশীৰ্বাদ কৰিব তিনিটি যাতে মানে ভালে কুশলে থাকোঁ আপোনালোকৰ আশীৰ্বাদত। যাওঁ বলক দেৰি নকৰি বচন্তি ষ্টাৰ্ট কৰি লওঁ। বহু দূৰ অতিক্ৰম কৰাৰ পাছত অৱশেষত পালোহি জ্যোতিপুৰ বৰনামঘৰ। আমাৰ ঘৰৰ পৰা যথেষ্ট দূৰ হয়, প্ৰায় 3 মিনিটমান সময় লাগে জানেনে। এয়াই হৈছে জ্যোতিপুৰ বৰনামঘৰ, আমাৰ জ্যোতিপুৰবাসীৰ এয়া আৱেগস্বৰূপ। আজি ভাগৱত সামৰণিৰ কাৰণে বহুজন ভকত বৈষ্ণৱ আমাৰ ইয়াতে একত্ৰিত হ'ব। তেওঁলোকক শুশ্ৰূষা কৰাৰ কথা আছে। তেওঁলোকেও ভাগৱতৰ এক অংশ পঢ়িবলৈ যত্ন কৰিব। আপুনি যদি সম্ভৱ দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। বাকী এই ভিডিঅ'টো মই কৰি থাকোঁতে আৰু এটা মানে ধুনীয়া ভিডিঅ' এটা পাইছোঁ, আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে যে মাইকৰ মানে চাউণ্ডটো শুনিছে, তাৰ বাবে এই আমাৰ মিলন কৰা কিমান কষ্ট কৰিছে দেখিছেনে। একেবাৰে ওপৰলৈকে উঠি চাউণ্ড চেক কৰি পেলাই নামি আহিছে। কিন্তু আটাইতকৈ দুখ লগা বিষয় কি জানেনে, ইমান ওপৰলৈ উঠিলে যদিও ওপৰৰ চাউণ্ডটো নেবাজিলে। এতিয়া সময় হ'ল চাহ খোৱাৰ। পেৰা আৰু নিমখ চাহ খোৱাৰ বোলে সোৱাদেই বেলেগ নামঘৰত থাকি, নহয় নামঘৰত বাৰু নিমখীয়া চাহে চলে ভকতৰ মাজত। এতিয়া হৈ আছে চাহৰ বিৰতি। ঠিক এনেকৈ আমি 3বাৰমান খাম, যিহেতু দেৰিলৈকে পাঠ কৰা হয়। তাৰপিছত এইফালে চলি আছে বৰপ্ৰসাদৰ আয়োজন। কি কৰা হ'ব বুলি সুধিলোঁ, বোলে কৈছে সকলোখিনি বইল, কিন্তু এই সাজ ভাতৰ লগত তুলনা কিন্তু ক'তো নিমিলেগৈ। তাৰপিছতে সময় হ'ল এতিয়া প্ৰসাদৰ লগত কুটি থকা অমিখুৰীয়া ববুক এবাৰ দেখুৱাই দিলোঁ। তাৰপিছতে আমাৰ কাষত বহি আছে সকলো ভকত বৈষ্ণৱসকল, যিসকল আধ্যাত্মিক ক্ষেত্ৰত আমাৰ গুৰু, তেওঁলোকৰ ছাত্ৰ ছাত্ৰীয়ে আমি বহুতখিনি শিকিছোঁ। এতিয়া বোলে ৰাতুল আৰু খগেন বৰ্তাই পঢ়িব, শুনোৱা হওক। এইফালে আমাৰ মানে বৰপ্ৰসাদ সাজু হৈ গ'ল। তাৰফালে বনাইছিলে আমাৰ সন্ধ্যা কি কি আছে দেখুৱাই যাওক, চাই যাওক। আজি যিহেতু ভাগৱত সামৰণি, অকণ বেয়া লাগিব নহয় জানো। এতিয়া এই সাজ ভাত কাৰ কাৰ প্ৰিয় কমেণ্টত জনাবলৈ নাপাহৰিব। এতিয়া সম্পাদকৰ সৈতে কথা পাতোঁ আহক। নামঘৰৰ আচলতে সম্পাদক দিলীপ চুতীয়া ডাঙৰীয়া আমাৰ মাজত আছে। মানে ডাঙৰীয়া বুলি ক'লে শুনি ভাল নালাগিব চাগে, আমি খুৰা বুলি মাতোঁ। আৰু মাজোৰা কাৰ্যসূচী আজি শেষ, বেয়া লাগিব লাগিব। এইটো নিশ্চয় অতিকে মৰ্মান্তিক ঘটনা নহয়, মৰ্মান্তিক দুখৰ বিষয়। যিহেতু আমি সকলোৰে একতাপিত হৈ এই সন্ধ্যা সময় আমাৰ বিভিন্ন আমাৰ গাঁৱৰ আমাৰ জ্যেষ্ঠসকল বা উদীয়মান যুৱকসকলে আমাৰ এই অগাধ শাস্ত্ৰ শ্ৰীমদ ভাগৱত দুভাগী শ্ৰৱণ কীৰ্তন কৰি থকা হৈছিলে। কিন্তু আজি অন্তিম মুহূৰ্তত সঁচাকৈ অতি আমি দুখিত। যিহেতু এইটো গতানুগতিক, এইটো পৰম্পৰা বুলি ক'লেও বেয়া নহয়।
এনেদৰে আগন্তুক আৰু 2025 বৰ্ষত আকৌ নিশ্চয় আমি এনেদৰে লগ পাম বুলি আশা ৰাখিছোঁ। সকলোৰে কুশলে থাকক, সকলোকে ভগৱানে মংগলে ৰাখক আৰু সকলোৰে আকৌ আগন্তুক যি 2025 বৰ্ষ এনেদৰে সকলোৰে সমিল মিলে আমি যে মাজোৰা কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰি সকলোৰে হাঁহি ধেমালিৰে আমি দিন অতিবাহিত কৰিব পাৰিম বুলি প্ৰভুৰ শ্ৰীচৰণত আমি সেৱা লৈছোঁ। ঠিক এনেদৰেই ভাগৱত পাঠৰ শেষত আমি সকলোৱে সেৱা ধৰিছোঁ। মাজোৰা কাৰ্যসূচীত আমাৰ অজানিতে বিভিন্ন ক্ষেত্ৰত ভুল হ'ব পাৰে, শ্ৰৱণ কৰোঁতে কীৰ্তন কৰোঁতে নানা ক্ষেত্ৰত ভুল হ'ব পাৰে। সকলোখিনি প্ৰভুৰ আশীৰ্বাদত ম্লান কৰিব লাগে। আৰু এতিয়া আমাৰ মাজত ভকত বৈষ্ণৱ দুজনমান আছে, কথা পাতোৱা হ'ব। আজি আচলতে আমাৰ ভাগৱত সামৰণি অনুষ্ঠান আমাৰ মাজলৈ আহিছে ৰাতুল্লাহ। আজি গোটেই মাজোৰা আজি মানে ব্যস্ততাও শেষ চাগে, মানে বিশেষকৈ নামঘৰীয়া ব্যস্ততাবিলাক এতিয়া কমিব। হয় হয় হয়, নামঘৰীয়া ব্যস্ততাবিলাক কমিব, হ'লেও তেখেতলোকৰ সন্ধ্যা যি কাৰ্যসূচী বন্তি প্ৰজ্বলন তেখেতলোকৰ সদায় থাকিবই। আৰু পবিত্ৰ ভাদ মাহ উপলক্ষে আৰু ৰাইজে ভাগৱত হওক কীৰ্তন হওক, ভকতৰ সংটো হেৰাব, ভকতৰ সং হেৰাব, অকণমান চৰ্চাবিলাক কমিব। চৰ্চাবিলাক কমিব মানে বহুতেই বেয়া লাগিব, বহুত বেয়া লাগিব। হয় হয়, এনেকুৱা মাজত থাকিলে নিজকে মানে যিমানে চিন্তা, মই যিটো মানে পাইছো, যিমানে আপোনাৰ যিমান চিন্তা থাকো নামঘৰলৈ সোমাই দিয়াৰ লগে লগে সকলো যেন কিবা কৰ্তন হৈ যায়। হয় হয় হয়, সেইটো সত্য কথা একদম। মানে ভকতৰ সং যেতিয়া লোৱা হয় তাৰপিছত আকৌ এৰি থৈ যাবলৈ মানে মনেই নাযায়, এনেকুৱা কিছুমান পৰিস্থিতি থাকে। সেইখিনি ধন্যবাদ জনাইছো। আৰু মানে বৰপ্ৰসাদ আছে, ধৰি যাব লাগিব। ধন্যবাদ। আচলতে এয়া বৈকুণ্ঠৰ অগাধ শাস্ত্ৰ দুভাগ, যাৰ শ্ৰৱণ কীৰ্তন আজি কৰা হ'ল আৰু সমাপ্ত কৰা হ'ল। আচলতে সম্পূৰ্ণৰূপে এই মাহতে শেষ কৰিব নোৱাৰি, যিহেতু নিয়মীয়াভাৱে শ্ৰৱণ কীৰ্তন কৰা নহয়, সন্ধিয়া ভাগতে শ্ৰৱণ কীৰ্তন কৰা হয়। আৰু এইফালে ভকতবৃন্দ আমাৰ বহি আছে, এইফালে আমাৰ নীলৰ খুৰা বহি আছে। আজি আশীৰ্বাদ দিলে, বোলে ভয় ভাগিছে বুলি শুনিছোঁ। হয় হয়, ভয় ভাগিছে। আমি মানে আধ্যাত্মিক দিশৰ প্ৰতি আমাৰ ইচ্ছা আছে আৰু তেনেদৰে যি পাৰোঁ মানে সহযোগ আগবঢ়াই থাকোঁ, সৎসং লওঁ, পূৰ্বগ্ৰন্থৰ গুণনাম বেকত কৰি থাকোঁ হৰিপৰায়ণ হৈ। আৰু ভকতৰ সংগত থাকি নিজকে সুখী লাগে, যিহেতু ঘৰখনত এশ এগুৰি সমস্যা, মায়া মোহৰ পৰা অকণমান আঁতৰি থকাৰ এই সুযোগকণ নিজৰ শৰীৰৰ কাৰণেও ল'ব পাৰিলে নিজৰ শৰীৰটো সুস্থ হৈ থাকে, মুঠতে সুখী হ'ব পৰা যায়। এই সুখী হ'ব পৰা পন্থা ভাগ আমি গ্ৰহণ কৰিছোঁ। আৰু যিহেতু আজি জ্যোতিপুৰ বৰনামঘৰত ভাদৰ মাহৰ পবিত্ৰ ভাদ মাহৰ শেষৰ দিনা বৈকুণ্ঠৰ কল্পতে মহান শাস্ত্ৰভাগী যি শ্ৰৱণ কীৰ্তন কৰি অহা হৈছিলে মাজোৰা কাৰ্যসূচীৰে আজি অন্ত পৰিছে। তাতে আমি সকলোতে একত্ৰিত হৈ পূৰ্বগ্ৰন্থৰ এই বৈকুণ্ঠৰ কল্পটোৰ শাস্ত্ৰভাগী আমি শ্ৰৱণ কীৰ্তন কৰিলোঁ। আৰু ভাল লাগিলে। আচলতে কি হয়, সৎসং পালে আমি নিজকে বৰ সুখী যেন লাগে। ভাগৱত শুনিলেও বহুত বোলে পাপৰ পৰা পাপ খণ্ডন হয়, পাপ খণ্ডন। মানে কোনোবাই ইয়াতে শ্ৰৱণ কীৰ্তন কৰি আছে, হয়, কিন্তু কোনোবাই ঘৰত থাকিও যদি হয় একান্ত মতে যে ঘৰত থাকিও বা আঁতৰত থাকিও যে শ্ৰৱণ কৰে, তাতো তেওঁৰ ফল পায়। নৱদা ভক্তিপথ শ্ৰৱণটো শ্ৰেষ্ঠ। হয়, কীৰ্তন আমি কৰি থাকোঁ, ভুল শুদ্ধ আকাৰ ইকাৰ এইবোৰ চাই থাকোঁতে আমাৰ এইখিনি মনত থাকে। যিজনে শ্ৰৱণ কৰে একান্ত মনে তেখেতে মহাফল পায়। কথাটো তেনেকৈ। ধন্যবাদ জনাইছোঁ। বাকী একেই বৰপ্ৰসাদ আছে, ধৰি যাব লাগিব। ধন্যবাদ। কৃষ্ণ, এতিয়া সময় হ'ল প্ৰসাদ খোৱাৰ, আৰু মোৰ মগু প্ৰসাদ অতিকে প্ৰিয়। আৰু আপোনালোকৰ কাৰ কাৰ প্ৰিয় আপোনালোকে কমেণ্ট কৰি জনাব। যদিও ডেকা অৱস্থাত মগু প্ৰসাদ নাপাওঁ, অতিকে দুখ লাগে, কিন্তু মোৰ অতিকে প্ৰিয়। আৰু কাৰ কাৰ প্ৰিয় জনাবলৈ কিন্তু একেবাৰে নাপাহৰিব। ভৈলন্ত আকুল কৃষ্ণ। এতিয়া ভাগৱত সামৰণি হৈ গ'ল। এতিয়া সময় হ'ল বৰপ্ৰসাদ ধৰাৰ আৰু খোৱা সময়। খাই বৈ লওঁ, খাই বৈ চিধা ঘৰলৈ যাম, মানে সময় যথেষ্ট হৈছে। বাকী খাই লওঁ, খোৱা পৰিৱেশ দেখুৱাইছোঁ। এতিয়া সময় হ'ল বৰপ্ৰসাদ লোৱাৰ। মই পূৰ্বতে আপোনালোকক কৈছোঁ যে এইসাঁজ ভাতৰ মূল্য নাই। আপুনি ঘৰত যদিও খাই নহয়, ইয়াৰ সোৱাদ কিন্তু নাপায়। ভকত বৈষ্ণৱৰ মাজত সংগ লৈ পেলাই যেতিয়া খোৱা হয়, এই ভাতৰ মানে সোৱাদেই সুকীয়া হয়। সেইকাৰণে কওঁ, ল'বচোন ভকত বৈষ্ণৱৰ সংগ, বৰ ভাল লাগে। আৰু
দুখে কষ্টই ভাগৰে যাবলৈ লৈছিলোঁ যদিও ভকত বিদায় থাকি গৈছে। ভকত বিদায় প্ৰথমে আমাৰ টুমটুমে কৰিছে, একাদিক্ৰমে ময়ো কৰিম। ভকতসকলক বিদায় দি আজি ভিডিঅ'টো ময়ো সামৰিছোঁ। যিসকলে ইমান ধৈৰ্য্যৰে চাই সকলোকে ধন্যবাদ জনাইছোঁ।